কি কৰিম জানা পাখা খেলে কৰানি কৰিম আয়োজন সকলো ৰাজ্যৰে ৰজা প্ৰজা সকলোকে আৰু সেই পাখা খেল কিয় পাতিম জানা তুমি দেখোন জানাই আমাৰ বাচাই পাখা খেলি বৰ ভাল পায় সেয়ে ৰাণী সেই পাখা খেলত আমাৰ বাচাক যিয়ে হৰুৱাব পাৰিব সেই পাখা খেলত আমাৰ বাচাক যিয়ে হৰুৱাব পাৰিব তাৰ হাততেই আমাৰ বাচাক অৰ্পণ কৰিম ৰাণী তাৰ হাততেই আমাৰ বাচাক অৰ্পণ কৰিম এহি মতে ৰজা ৰাণী গৈ জনাই দিয়া যে পৰখি আমাৰ কন্যাৰ স্বয়ম্বৰ বুলি আৰু লগতে কবা যে সেই স্বয়ম্বৰত এখন পাখা খেলৰ আয়োজন কৰা হৈছে আৰু সেই খেলত যি আমাৰ কন্যাক পৰাস্ত কৰিব তাৰ হাততে আমাৰ কন্যাক অৰ্পণ কৰিম নিশ্চয় জানিবা কথা শুনি মন্ত্ৰীগণ ৰৈ নাথাক গোটেই ৰাজ্য গোটেই ৰাজ্য শুনা শুনা সভা আমাৰ সকলোৱে যাবা আৰু নিমন্ত্ৰণ দি হবে এই খৰা খৰি এই বনিহত নাৰীগণে মিলি বনি আছে স্বয়ম্বৰ বোলে খেলা এখন পাতিছি বনি আছে খেলা পাতি যাকক বিয়া দিবি হৈছে বনি খেলা খেলা ক'ৰবাত যাকক বিয়া দে বনি ক'ৰবাত শুনছে দেখছে বনি খেলা মানে বন্ধু খেলা জুৱা খেলা জুৱা খেলা খেলা বিয়া দে দিন পৰিল বনি
তিনটা বস্তুই আমার সমাজ ধ্বংস করছে আৰু ধনীভাত সেই তিনটা বস্তুই আমার পুরুষ জাতিটো ধ্বংস করছে সেইকাৰণে আমার সংসারও নষ্ট হচ্ছে কি বস্তু বলি সেই তিনটা বস্তু কি জানা এই মাত্র যে কলো 1 নম্বর বনিয়া কয় খেলা মানে বস্তু খেলা জুৱাই খেলা সেইটো 1 নম্বৰ বনিয়া কয় ঘৰৰ পৰাই মুলাটো আৰু পকেটত টকা বজাৰ কৰিব গৈছি বনিয়া কয় ঘৰত লাগি চাউল আলি দালু চব লৈ বনিয়া কয় কৈ গৈছি বজাৰত আৰু তাই দেখা পালা এখন মস্ত ডাঙৰ খেলা বনিয়া কয় টকা দুগুণ হ'ব মাৰি দিছি 500 বনিয়া কয় দুগুণ হ'ব গোটাই গেল বনিয়া খালি মোনা ঘৰত বনিয়া কয় খালি মোনা ঘৰত নিব মাথাত চক্কাৰ লাগি গেল এইবাৰ 2 নম্বৰটো হাতো কি জানা চিনি চলে গালি শুনিম না খালি মোনা নিবলৈ অলপ খলং মলংকৈ যাম সেইটো 2 নম্বৰটো মানে হ'ল মোৰ বনিয়া কয় ঘৰে লৈছি একেবাৰে টেকেলিয়ান কৰি আহি গেছি ঘৰত পতং পতং কৰি বেশি টাকার নকরিবা ঘন্যাকে সদায় সদায় গালি পকাই দেখো দরজার তালা লগাই দিচ্ছি আমার ঘর টুকরে দি কি কলা মই ঘৰত খুৰকিবে নলকে মোৰে ঘৰ মোকে নাথাকি দি নাখোজা ঘৰত বহুত আছে মোৰ ঘৰ থাকতে পাৰা নাখোৱা দি পাৰে আহি গেল 3 নম্বৰটো সেইটো কি জানা নিজৰ ঘৰ থাকবে না বেলেগ ঘৰ থাকবে না সেইটো হ'ল বেশ্যা বনিয়া যি পুৰুষৰ চৰিত্ৰ নষ্ট সেই পুৰুষৰ স্বভাৱ নষ্ট আৰু যি পুৰুষৰ স্বভাৱ নষ্ট সেই পুৰুষৰ বেশ্যাই হ'ল আচল বস্তু বনিয়া গতিকে আমাৰ পুৰুষক এই 3টা বস্তু দেখি যাব লাগবি বনিয়া যদি কেনেবাকে যায় সংসাৰ নষ্ট আৰু এইমতে নাৰীগণে এই আলোচন ফালে হৰিধনে কন্যাৰ বিয়া স্বয়ংবৰ পাতে কৰি আয়োজন কৰি
ৰাজকন্যা বহি থাকিলা